নমস্কাৰ আজি অন্যটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ অন্যটা ভিডিঅ' মিনছ আজি অলপ বেলেগ টাইপৰ ভিডিঅ' হয় ভিডিঅ'টো মানে অলপ ইনফৰ্মেটিভ ভিডিঅ' হয় আৰু সেফটি ৰিলেটেড ভিডিঅ' হয় প্লিজ ভিডিঅ'টো চাব আপোনালোকে আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব ভিডিঅ'টো যাতে কাৰোবাৰ না কাৰোবাৰ হেল্প হয় আজি চাওক আমি জানো অসমত বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰি আছে সৰুৰ পৰা ডাঙৰ আৰু মই এজন নিজে ইণ্ডাষ্ট্ৰিত কাম কৰা ল'ৰা হিচাপত মোৰ এইখিনি অভিজ্ঞতা হৈছে মই জানো মানে সেফটিক লৈ পেলাই অলপ হ'লেও মোৰ সামান্য অলপ নলেজ হৈছে মানে যিমান সৰু মানুহ হ'লেও কথাটো হ'ল আমি সকলোৱে জানো আপাৰ আছামত আজি কেইদিনমান আগত এজনী আদিবাসী ছোৱালীৰ মইনা নায়ক নামৰ ছোৱালী এজনীৰ এটা ইনচিডেণ্ট হৈছিল মেচিনত সোমাই গৈছিল তাই জি এম চি ট্ৰিটমেণ্ট হৈ আছিল বৰ্তমান তেওঁ কেনেকুৱা অৱস্থাত আছে মই গম নাপাওঁ ভগৱানে নিশ্চয় ভাল কৰিছে আজি এটা ঘটনা ঘটিছে ডিমা হাছাও ডিষ্ট্ৰিক্টত যে এজন ল'ৰা আপাৰ আছামৰ ল'ৰা তেওঁৰ নামটো হ'ল অশোক শইকীয়া নামৰ ল'ৰা এজন কাছাৰ মেচিনত সোমাই মৃত্যুমুখত পৰিছে আৰু কোম্পানীটোৰ নাম হ'ল ডি এইচ চন নামৰ এটা কোম্পানী তো এই কোম্পানীবিলাকে কি সেফটি একো নামানে নেকি মানুহবিলাকৰ যে মৃত্যুৰ লগত মানে খেল খেলি থাকে এতিয়া নেক্সট কথা এটা কওঁ কোম্পানীৰ কথা মই বাদ দিছোঁ আমাৰ যিখন চৰকাৰ আছে তাত উদ্যোগ বিভাগ আছে তাততো নিশ্চয় কিছুমান সেফটি এক আছে নৰ্মছ আছে সেফটি পলিচি আছে তো তেওঁলোকৰ ইনস্পেক্টৰ কিছুমান আছে নিশ্চয় তাৰমানে পইচা খাই আছে ইনস্পেক্টৰবিলাকে তাত গৈ পেলাই আৰু এজন কোম্পানীত কাম কৰা ল'ৰাই কিমান টকা দৰমহা পায় তো যেতিয়া ল'ৰাজন মৰি যায় ঘৰখনৰ কিমান ক্ষতি হয় ঠিক আছে ল'ৰাজন মৰিল ক্ষতি হ'ল কিছুমান সৰু সৰু এক্সিডেণ্ট আঙুলি ছিঙি যায় হাত ছিঙি যায় ভৰি ছিঙি যায় জীৱনটোৰ কাৰণে পংগু হয় কেই টকা পইচা দিয়ে কোম্পানীয়ে তো সেইকে তাৰ মাজতে মই এটা কথা কওঁ এইখিনি কথা কোৱাৰ আগত মই যিটো ফেক্টৰীত কাম কৰোঁ ন যিটো মই মানে কোম্পানীত কাম কৰি আছোঁ বৰ্তমান সময়ত মই নিজকে গৰ্ব কৰোঁ অহংকাৰ প্ৰাউড ফিল কৰোঁ কাৰণ কিয় জানেনে ইমান ধুনীয়া সেফটি এক ইমান ধুনীয়া সেফটি পলিচি ইমান ট্ৰেইনিং ইমান ধুনীয়া মিটিং কৰি থাকে সেফটিক লৈ সঁচাকৈ মই একো জনা নাছিলোঁ ইমানখিনি নলেজ মোৰ জ্ঞান হৈছে সেফটিক লৈ তাৰ পৰা ছেকেণ্ড কথাটো কওঁ আমি যিকোনো এটা কাম কৰোঁ ন মেকানিকেল হওক ইলেক্ট্ৰিকেল হওক যিকোনো কাম কৰোঁ ন আমি পাৰ্মিট এখন ল'ব লাগিব পাৰ্মিট মিনছ কি গম পাইছেনে তাত চাইন মাৰিব লাগিব মই দুখী হ'ম বুলি যদি কিবা এটা হয় দুখী মই হয় তাৰমানে কিমানখিনি বুলি কোম্পানী ভাবিছে যিকোনো এটা কাম কৰোঁ ন মানে ইলেক্ট্ৰিকেল হওক মেকানিকেল হওক নিউমেটিক হওক হাইড্ৰলিক হওক তাত লটো লগাব লাগিব লটো কি বুজি পাইছেনে তালা এটা লগাব লাগিব মই সেই কোম্পানীবিলাকক কৈ আছোঁ যিবিলাক কোম্পানী আকৌ ফ'ল' নকৰে যদি সৰু ঘটনা হয় ন মানুহজন যদি পিছলৈও পৰিছে কাৰোবাৰ মানে অলপ কাটাও গৈছে ন ইমান তলক যদি এনালাইচিছ কৰে তাৰ দুখী কোন হয় যদি দুখী কোনোবা ওলাইছে ন তাক শাস্তি দিয়া হয় আৰু অলপ যদি বেছি হৈ যায় তেতিয়াতো তাক চাকৰিৰ পৰা ওলাই দিয়া হয় ইমানখিনি যদি কোম্পানীটোৰ মানে এক পলিচি ভাল সঁচাকৈ মই প্ৰাউড ফিল কৰোঁ নিজকে ইমান মই এটা এনেকুৱা কোম্পানীত কাম কৰিছোঁ এটলিষ্ট যিয়ে মানে সেফটিক লৈ পেলাই মানুহক লৈ ইমানখিনি চিন্তা কৰে ইমানখিনি এৱাৰনেছ মানুহক লৈ এইবিলাক হ'ল ফেক্টৰী য'ত কাম কৰি আমি মানে নিজকে মানে প্ৰাউড ফিল এটা কৰিছোঁ এতিয়া কথাটো ক'ব বিচাৰিছোঁ এইবিলাক যিবিলাক ফেক্টৰী মানুহৰ লগত মৃত্যুৰ কিৰলি ঘটি থাকে কেইদিনমান আগত অসমখন ইমান হুলস্থুল তো এতিয়া কি হ'ল আৰুতো এনেকুৱা হৈ আছে অসমত ঘটনা তেতিয়াতো কোন কেবিনেট মিনিষ্টাৰ আমাৰ চিএম পৰ্যন্ত চাৰো বাইক দিছিল সেই সময়ত মহিলা নায়কৰ ক্ষেত্ৰত কিন্তু কি হৈ আছে তো মোৰ এটা মানে এইটো ৰিকুৱেষ্ট বুলি মই নকওঁ ঠিক এটলিষ্ট ইণ্ডাষ্ট্ৰিয়েল যিটো বিভাগ আছে আপোনালোকে অলপ চাওক কোম্পানীবিলাকত কি হৈ আছে কি হোৱা নাই আৰু ছেকেণ্ড মই এটা মিডিয়াবিলাকক কথা ক'ব বিচাৰোঁ আপোনালোকে বহুত সৰু সৰু ঘটনা মিডিয়াত কভাৰ কৰি থাকে কাৰ তিনি কোনে পলাই নি গ'লে ক'ত কি হৈ আছে কিন্তু এটলিষ্ট এইবিলাক ঘটনাও যাই পেলাই লক্ষ্য কৰক ভিতৰত যে কোম্পানীবিলাকৰ ভিতৰত কি হৈ আছে আৰু এই নিউজটো আজি যেন ল'ৰা মাৰা গ'ল আপোনাৰ অশোক শইকীয়া নামৰ ল'ৰাজন ডিমা হাছাও ডিষ্ট্ৰিক্টত আপোনাৰ DH চন কোম্পানীটোত কোনো এটা কিন্তু মিডিয়াই এইটো স্থান নাপালে এটা দুটা মিডিয়াৰ বাহিৰে কোনো এটা টকশ্ব কিন্তু ইয়াক লৈ নহ'লে কিন্তু কিছুমান কথাক লৈ নাই ইমান ডাঙৰ ডাঙৰ টকশ্ব হৈ থাকে সৰু সৰু ঘটনাক লৈ ফেচবুকতো ইমান একো নাই মই চাইছোঁ আজি ইমানখিনি একো নাই অলপ সৰু দুই এটাৰ বাহিৰে তো এটলিষ্ট মিডিয়াৰো কিন্তু ইয়াত কিছুমান কৰিব লগা কাম আছে মানে এই ক্ষেত্ৰত তো কি হৈ আছে কোম্পানীবিলাকৰ ভিতৰত সেফটিক লৈ আৰু বহুত ক'ব লগা আছে বহুত ফেক্টৰীৰ ক্ষেত্ৰত ক'ত ESI নাই PF নাই বহুতখিনি মই বস্তু কালেক্ট কৰি আছোঁ মই কম এটা এটাকৈ বস্তুবিলাক কোন কোম্পানীত ESI নাই PF নাই সেইবিলাকো মই কৰি আছোঁ কালেক্ট কৰি আছোঁ সেইবিলাকো বনাম কিন্তু এটলিষ্ট লাষ্টত এটা কথাই ক'ম মই চৰকাৰ প্ৰশাসনক এটলিষ্ট আপোনালোকে এই কোম্পানীবিলাকক নাকি লগাওক য'ত মানুহৰ জীৱনক লৈ হেতালি খেলি আছে আৰু মই মিডিয়াক এটা কথা ক'ম এইবিলাক আপোনালোকেও নিউজ কৰক আৰু শেষত মই এটা কথা কৈছোঁ মোৰ কোম্পানীটোক মই সঁচাকৈ অন্তৰৰ পৰা ধন্যবাদ দিছোঁ যে ইমানখিনি আমাক শিকাইছে ট্ৰেইনিং দিছে ইমানখিনি মোক জনা কৰিছে যাৰ ফলত মই আজি নিজে ভিডিঅ' এটা বনাই কথাখিনি ক'ব পাৰিছোঁ আৰু মই কিছুমান ভিডিঅ' বনাম সেফটিক লৈ নতুন নতুন ধুনীয়া ধুনীয়া ভিডিঅ' বনাম যিখিনি মোৰ নলেজ আছে অলপ জানিব লগা আছে মই
তো আপোনালোকে ভিডিঅ'বিলাক চাব বুলি আশা কৰিলোঁ। লাষ্টত আকৌ এবাৰ মই চৰকাৰ প্ৰশাসনক ৰিকুৱেষ্ট কৰিছোঁ যাতে আপোনালোকে এইবিলাক বস্তু অলপ চাই মানুহৰ জীৱনৰ লগত, কাৰণ বহুত কম টকাত চাকৰি আছে, বহুত কম টকা পায় কোম্পানীৰ মানুহবিলাকে, এটলিষ্ট অলপ আপোনালোকে চাই বুলি মই ৰিকুৱেষ্ট কৰিলোঁ। ধন্যবাদ। জয় অসম।